নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এডুচেন্স স্কুলি অসমলৈ। ইতিমধ্যে এইকেইদিনত আপোনালোকে জানিব পাৰি আছে যে আমাৰ বিদ্যালয়সমূহত এক পেইণ্টিং কম্পিটিশ্যন পাতিবলৈ দিয়া হৈছে আৰু তাৰ কাৰণে আমি অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। আৰু আপোনালোকে হয়তো এইটো জানিব পাৰিছে যে পেইণ্টিং কম্পিটিশ্যনটো পতা হৈছে আপোনাৰ স্পেচিয়েলি শক্তি সংৰক্ষণৰ ওপৰত অৰ্থাৎ এনাৰ্জি কনজাৰ্ভেশ্যনৰ ওপৰত। আৰু এই পেইণ্টিং কম্পিটিশ্যনটো আপোনাৰ ব্যুৰ অফ এনাৰ্জি এফিচিয়েঞ্চি অৰ্থাৎ চমুকৈ ক'বলৈ গ'লে BE আণ্ডাৰত পতা হৈছে। আৰু এই পেইণ্টিং কম্পিটিশ্যনটো আয়োজন কৰা হৈছে নেশ্যনেল এৱাৰনেছ কেম্পেইন অন এনাৰ্জি কনজাৰ্ভেশ্যনৰ ওপৰত অৰ্থাৎ শক্তি সংৰক্ষণৰ ওপৰত ৰাষ্ট্ৰীয় সজাগতা অভিযান। অৰ্থাৎ তাৰ কাৰণে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক সজাগ কৰাৰ উদ্দেশ্যে এই পেইণ্টিং কম্পিটিশ্যনটো পতা হৈছে। কিন্তু কথা হ'ল কি, এই পেইণ্টিং কম্পিটিশ্যনটো আপোনালোকে পতাৰ লগতে আপোনালোকে ব্যুৰ অফ এনাৰ্জি এফিচিয়েঞ্চি যিটো পৰ্টেল আছে তাতে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিবলগীয়া হৈছে। গতিকে মই মোৰ এই ভিডিঅ'টোত কেনেদৰে আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব, লগতে কেনেদৰে আপোনালোকে পাছৱৰ্ড জেনেৰেট কৰিব, সেই কথাখিনি মই দেখুৱাবলৈ চেষ্টা কৰিম। লগতে আপোনালোকে পেইণ্টিং কম্পিটিশ্যনটো পতাৰ পাছত আপোনালোকৰ বিদ্যালয়ৰ শ্ৰেষ্ঠ দুখন পেইণ্টিং যিটো আপোনালোকৰ কেটেগৰী পৰিব, সেই কেটেগৰীৰ শ্ৰেষ্ঠ দুখন পেইণ্টিং আপোনালোকে যিহেতু পৰ্টেলত আপলোড কৰিব লাগিব, সেইখিনি কথাও মই আপোনালোকক থুলমূলকৈ জনাই দিম। কিন্তু কথা হ'ল কি, আমাৰ যদি পেইণ্টিং কম্পিটিশ্যন হ'ব, মই এই কথাখিনি কোৱাৰ আগতে আপোনালোকক এটা কথা দেখুৱাব বিচাৰিছোঁ। ইয়াতে আপোনালোকে দেখিছে এখন ব্যুৰ অফ এনাৰ্জি এফিচিয়েঞ্চি অৰ্থাৎ BEৰ ফালৰ পৰা এখন চাৰ্কুলাৰ বাহিৰ কৰা হৈছিলে। এই চাৰ্কুলাৰখনত দেখুওৱা মতে আমাৰ পেইণ্টিং কম্পিটিশ্যনটো 3টা পৰ্যায়ত হ'ব। প্ৰথম পৰ্যায়ত হ'ব আমাৰ স্কুল লেভেলত যিখিনি পেইণ্টিং কম্পিটিশ্যন হ'ব তাৰ যিখন টপ চিলেক্টেড হ'ব, অৰ্থাৎ প্ৰতিটো কেটেগৰী আপোনাৰ দুখন শ্ৰেষ্ঠ পেইণ্টিং, সেইখিনি ছাত্ৰ ছাত্ৰীৰ পৰা শ্ৰেষ্ঠ 50জন ছাত্ৰ ছাত্ৰীৰ মাজত ষ্টেট লেভেল পেইণ্টিং কম্পিটিশ্যন হ'ব। আৰু ষ্টেট লেভেলত যিখিনি চিলেকশ্যন হ'ব তেওঁলোকে নেশ্যনেল লেভেলত কম্পিট কৰিব পাৰিব। এতিয়া কথা হ'ল কি, আপোনালোকৰ স্কুল লেভেলত আয়োজন কৰাৰ পাছত ষ্টেট লেভেলৰ যিটো কম্পিটিশ্যন হ'ব, ষ্টেট লেভেলৰ কম্পিটিশ্যনটোৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে কিন্তু যিখিনি চিলেক্টেড কেণ্ডিডেটছ হ'ব তেওঁলোকে ষ্টেট লেভেলত গৈ স্পটত তেওঁলোকে ড্ৰয়িং কৰিব লাগিব। আপোনালোকে ইয়াত যদি ভালকৈ পঢ়িছে যে এখন আপোনালোকে দেখা পাইছে, আৰু তাতে পুৰস্কাৰ ঘোষণা কৰিছে। ফাৰ্ষ্ট পুৰস্কাৰ হ'ব আপোনাৰ 50,000 টকা, ছেকেণ্ড পুৰস্কাৰ 30,000 টকা, থাৰ্ড পুৰস্কাৰ 20,000 টকা আৰু 10টা কনচলেশ্যন প্ৰাইজেছ থাকিব, যিটো নেকি 7,500 টকাকৈ পাব। আৰু ষ্টেট লেভেলৰ যিটো পেইণ্টিং কম্পিটিশ্যন হ'ব সেইটো হ'ব আপোনাৰ 14 নৱেম্বৰ তাৰিখে, অৰ্থাৎ শিশু দিৱসৰ দিনা। আৰু ষ্টেট লেভেলৰ যিখিনি চিলেক্টেড কেণ্ডিডেটছ হ'ব তাৰ মাজত তেনেকৈ আপোনাৰ নেশ্যনেল লেভেল কম্পিটিশ্যনটো হ'ব, আৰু সেইটো আপোনাৰ স্পটতে কৰিব লাগিব। আৰু তাৰ কাৰণে প্ৰচেছটো মই এতিয়া কৈ নিদিওঁ, বৰ্তমান মই ষ্টেট লেভেলতে সামৰি দিম কথাখিনি। গতিকে আপোনাৰ যদি নেশ্যনেল লেভেলত যদি ছাত্ৰ ছাত্ৰীসকল চিলেকশ্যন হয়গৈ, তেনেহ'লে তেওঁলোকে ফাৰ্ষ্ট প্ৰাইজ হ'লে আপোনাৰ 1 লাখ টকা, ছেকেণ্ড প্ৰাইজ 50,000 টকা, থাৰ্ড প্ৰাইজ 30,000 টকা আৰু 10টা আপোনাৰ কনচলেশ্যন প্ৰাইজ, য'ত থাকিব আপোনাৰ 15,000 টকাকৈ। কিন্তু এতিয়া কথা হ'ল কি, আপোনাৰ বিদ্যালয়ৰ এজন বা দুজন ভাল ছাত্ৰ ছাত্ৰী যি ধুনীয়া পেইণ্টিং কৰে বা হয়তো কৰিব পাৰিব যদি চেষ্টা কৰে, তেওঁলোকক কিদৰে আপোনালোকে এই ট্ৰেকটোত আগবঢ়াই দিব পাৰে, অৰ্থাৎ এই কম্পিটিশ্যনত আপোনালোকে তেওঁলোকক লৈ যাব পাৰে। গতিকে তাৰ কাৰণে প্ৰথম কথা, আমাৰ বিদ্যালয়সমূহে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে যিটো আপোনাৰ ব্যুৰ অফ এনাৰ্জি এফিচিয়েঞ্চিৰ পৰ্টেল আছে, ইয়াতে অনলাইন ৰেজিষ্টাৰ কৰিব লাগে। চ' অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ যাওঁতে মই প্ৰচেছটো দেখুৱাই দি আছোঁ। কিন্তু তাৰ আগতে এটা কথা কওঁ, যিহেতু আপোনালোকে ইতিমধ্যে এইটো কথা জানিব পাৰিছে যে আমাৰ যিটো পেইণ্টিং কম্পিটিশ্যন হ'বলৈ গৈ আছে, তাতে আমাৰ দুটা কেটেগৰী কৰা হৈছে। এটা গ্ৰুপ A কেটেগৰীত হ'ব 5, 6 আৰু 7ৰ ষ্টুডেণ্টছখিনিৰ কাৰণে, আৰু গ্ৰুপ B কেটেগৰীত হ'ব আপোনাৰ 8, 9 আৰু 10ৰ ষ্টুডেণ্টছখিনিৰ কাৰণে। এতিয়া তাতে আপোনাৰ গ্ৰুপ A কেটেগৰীৰ কাৰণে আপোনাৰ থিমটো বেলেগ, গ্ৰুপ B কাৰণে থিমটো বেলেগ। কিন্তু থিমটো যিয়ে নহওক, আমাৰ আল্টিমেট কথাটো হ'ল কি, আমি শক্তি সংৰক্ষণৰ লগত সম্পৰ্ক থকা আমি পেইণ্টিং কম্পিটিশ্যন কৰিব লাগে। কিন্তু এতিয়া কথা হ'ল কি, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ যাওঁতে প্ৰথমে আমাৰ বিদ্যালয়সমূহে ব্যুৰ অফ এনাৰ্জি এফিচিয়েঞ্চি পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিব। তাৰপাছত তেওঁলোকে তাতে পাছৱৰ্ড জেনেৰেট কৰিব লাগিব। আৰু পাছৱৰ্ড জেনেৰেট কৰাৰ পিছত যেতিয়া পেইণ্টিং কম্পিটিশ্যন সম্পূৰ্ণ হ'ব, তাৰ পাছত নিৰ্দিষ্ট তাৰিখৰ ভিতৰত তাৰ দুখন শ্ৰেষ্ঠ পেইণ্টিং BE পৰ্টেল, অৰ্থাৎ এইটো পৰ্টেল, ইয়াতে আপলোড কৰিব লাগিব। আৰু লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ সেই পেইণ্টিং কম্পিটিশ্যনত অংশগ্ৰহণ কৰিছিলে, তেওঁলোকৰো এটা এক্সেল শ্বীট বনাই সেইখিনি আপোনালোকে আপোনাৰ এই BE পৰ্টেলতে আপোনালোকে আপলোড কৰিব লাগিব। সেইখিনি আপোনালোকে নিজেই পাৰিলে কৰিব, যদি নোৱাৰে আপোনালোকৰ কনচাৰ্ণ CRC দি দিব, তেওঁলোকে আপোনাৰ বস্তুখিনি আপলোড কৰি দিব। এতিয়া কথা হ'ল কি, ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কেনেকৈ কৰিব। ইতিমধ্যে হয়তো আপোনালোকে প্ৰায় সকলোৱে ৰেজিষ্ট্ৰেশ্যন কৰিছেই, কিন্তু যিসকলে কৰা নাই বা কৰিব পৰা নাই, মই দেখুৱাই দি আছোঁ। এইটো মোৰ বৰ্তমান যিহেতু কম্পিউটাৰত মই খুলিছোঁ, গতিকে তাত আপোনাৰ বেলেগ ধৰণে দেখা পাব, মোবাইলত অকণমান বেলেগ ধৰণে দেখিব। কিন্তু হ'লেও আপোনাৰ আল্টিমেটলি আপুনি ইয়াতে ৰেজিষ্টাৰত গ'লেই হ'ল। আৰু ইয়াতে এটা কথা দেখুৱাই আছে, আমাৰ যিটো নটিফিকেশ্যন ওলাইছিলে তাত আমাৰ দিছিলে 25 অক্টোবৰ লাষ্ট ডেট, কিন্তু বৰ্তমান 31 অক্টোবৰলৈকে দিয়া হৈছে। গতিকে প্ৰথমে আপুনি যাব ৰেজিষ্টাৰত।
ৰেজিষ্টাৰত যোৱাৰ পিছত আপোনালোকে এইটো ইণ্টাৰফেচ দেখা পাব। ইয়াতে এতিয়া যদি আপুনি অলৰেডি একাউণ্ট খুলি থোৱা আছে বা ৰেজিষ্টাৰ কৰিলে তেনেহ'লে আপুনি ৰিটাৰ্নিং ইউজাৰত যাব পাৰে বা আপুনি লগ ইন কৰিব পাৰে ডাইৰেক্টলি যদি আপুনি পাছৱৰ্ড ইতিমধ্যে পাইছে। আৰু যিহেতু আপুনি নতুনকৈ কৰিব তাৰ কাৰণে আপুনি নিউ ইউজাৰ চিলেকশ্যন কৰিব। নিউ ইউজাৰ কৰাৰ লগে লগে আপোনাৰ এই স্ক্ৰীনটো খোল খাব। ইয়াতে আপুনি প্ৰথমে স্কুল টাইপটো চিলেকশ্যন কৰক। ইয়াতে আপুনি যিহেতু আপুনি ইউজাৰ টাইপটো চিলেকশ্যন কৰিব লাগিব গতিকে আপুনি স্কুলৰ হ'লে স্কুল দিলে। ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে বিদ্যালয়ৰ যিটো ডাইচ কোড সেইটো দিব। কাৰণ আৰু ইয়াতে যিখিনি ৰঙাকৈ ষ্টাৰ মাৰ্ক দিয়া আছে সেই গোটেইখিনি আপোনালোকে ফিল আপ কৰিবই লাগিব, মাত্ৰ কেইটামান বস্তু নালাগে। স্কুল নেমটো লিখিব, প্ৰিন্সিপাল নেম, বিদ্যালয় প্ৰিন্সিপালৰ নাম বা হেডৰ নাম লিখিব, স্কুল ষ্টেটাছ আপোনাৰ ৰুৰেল বা আৰবান, যদি গাঁৱৰ হয় ৰুৰেল আৰু চহৰীয়া হ'লে আৰবান লিখিব। এড্ৰেছকেইটা দিব আপোনালোকে সুবিধাজনকভাৱে, ষ্টেট, চিটি, আপোনাৰ চিটি বুলি কওঁতে আপোনালোকৰ নিয়েৰেষ্ট যিটো আপোনাৰ ডাঙৰ নগৰ জাতীয় আছে তাকে দি দিব। বাকী এইখিনি দি যাব। দি যোৱাৰ পিছত এটা বস্তু আমাৰ প্ৰব্লেম হয়, ইয়াতে আমাৰ দেখুৱাইছে যিটো STD কোড আৰু টেলিফোন অফিচ, এইকেইটা বস্তু আপোনালোকৰ মেণ্ডেটৰী হয় যিহেতু আপোনাৰ ৰঙা ষ্টাৰ দিয়া আছে। গতিকে এইটো আমাৰ সকলোৱে নাথাকে, তেনেহ'লে আপুনি কি কৰিব? আপোনাৰ যিটো STD আছে তাতে আপুনি 1111 প্ৰায় 4টামান 1 দি দিব। আৰু যিটো টেলিফোন অফিচ আছে মানে কিবা এটা নাম্বাৰ লাগে, চ' তাতে আপুনি প্ৰায় 7টা নাম্বাৰ লাগিব, মিনিমাম 7টা। চ' মই কেইটা দিলোঁ, প্ৰায় 8টামানেই হ'ল। চ' আপুনি 7টামান মিনিমাম 7টা নাম্বাৰ দি দিব। 11 দিব পাৰে, 0 নিদিব, 1 দিব। চ' এইটো দিয়াৰ পিছতে আপোনাৰ এইটো ফিল আপ হ'ব, তেতিয়া আপোনাৰ এইটো কোনো এৰৰ নেদেখুৱায়। কিন্তু যদি আপুনি একো নিলিখে তেনেহ'লে আপোনাৰ নহ'ব। চ' এইখিনি আপোনাৰ মেণ্ডেটৰী হয় যিহেতু। বাকী আপোনাৰ ইমেইল দিব ইয়াতে। আচ্ছা, ইয়াত 8টাতকৈ বেছি কেৰেক্টাৰ দিব নোৱাৰি, চ' মই বেছি দিছিলোঁ, চ' এতিয়া 7টা কৰি দিলোঁ, এতিয়া মিলি গৈছে। তাৰপিছতে আহিলে আপোনাৰ ইমেইল। যদি আপোনালোকৰ বিদ্যালয়ৰ ইমেইল আছে ইমেইলটো দিব, বা নাই যদি আপোনালোকৰ প্ৰিন্সিপালৰ বা হেডৰ ইমেইলটো দিব। আৰু লগতে পাৰ্চনেল ইমেইলটো একেটাই দিব পাৰে। আৰু ইয়াতে গ্ৰুপ A নাম্বাৰ, গ্ৰুপ B নাম্বাৰ এইটো আপোনালোকৰ নটিফিকেশ্যনত চাই ল'ব। লগতে আপোনাৰ যিটো কেপচা কোড আছে সেইটো দিব। দিয়াৰ পিছত আপোনালোকে ৰেজিষ্টাৰ যেতিয়া ক্লিক কৰিব, ৰেজিষ্টাৰ ক্লিক কৰাৰ পাছত আপোনালোকৰ ইনফৰমেশ্যন এটা আহি যাব, আপোনাৰ সৰু পপ আপ মেছেজ এটা যে আপোনাৰ ৰেজিষ্টাৰ হৈছে বুলি ছাকচেছফুলি। এতিয়া আপুনি কি কৰিব, পুনৰ আপোনাৰ এইটো মই বেক কৰি দেখুৱাই আছোঁ। পুনৰ আপোনাৰ এইটো স্ক্ৰীন আহিব। এতিয়া আপুনি ইয়াতে আপোনাৰ পাছৱৰ্ডটো জেনেৰেট কৰিব লাগে, কাৰণ ইয়াতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰোঁতে কোনো পাছৱৰ্ড বনাবলৈ দিয়া হোৱা নাছিলে। গতিকে আপুনি লগ ইন কৰিবলৈ হ'লে প্ৰথমে আপুনি পাছৱৰ্ডটো বনাব লাগিব। তাৰ কাৰণে আপুনি ইয়াতে যিটো চাইন ইন অপশ্যন আছে, আপোনাৰ তাতে আপোনাৰ মোবাইলত বেলেগ এটা পজিশ্যনত দেখা হ'ব, আপুনি এইটো বিচাৰি ল'ব। তাতে আপুনি চাইন ইনটো ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ এণ্ড্ৰইড ওলাব। এণ্ড্ৰইড ওলোৱাৰ পাছত ইয়াতে আপুনি যিটো ইউজাৰ নেম আছে, ইউজাৰ নেমটো আপুনি দিব লাগিব। ইয়াতে দুটা হ'ব, এটা হ'ল আপুনি ইণ্ডিভিজুৱেল, যেতিয়া আপুনি ছাত্ৰ ছাত্ৰীৰ কাৰণে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব। কিন্তু বৰ্তমান যিহেতু আপুনি আপোনাৰ বিদ্যালয়ৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা আছে, গতিকে আপুনি বিদ্যালয়ৰ কাৰণে আপুনি দিব লাগিব। লিখিব আপুনি ইয়াতে SC অৰ্থাৎ স্কুল, তাৰপিছত এটা ডেছ দিব। দিয়াৰ পাছত আপুনি আপোনাৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, অৰ্থাৎ আপুনি যিটো মোবাইল নাম্বাৰ দি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই নাম্বাৰটো ইয়াতে দি দিব। এনেদৰে দিব SC ডেছ আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো। দিয়াৰ পিছত আপোনাৰ যিহেতু পাছৱৰ্ডটো নাই, চ' আপুনি পাছৱৰ্ড জেনেৰেট কৰিবৰ কাৰণে আপুনি ক্লিক কৰিব লাগিব ফৰগট মাই পাছৱৰ্ডত। চ' ফৰগট মাই পাছৱৰ্ড কৰাৰ লগে লগে ইয়াতে পুনৰ আপুনি ইউজাৰ নেমটো দিব লাগিব, অৰ্থাৎ যিটো আপুনি দিছিলে SC ডেছ আৰু লগতে আপোনাৰ যিটো আপোনাৰ মোবাইল নম্বৰ দি আপুনি ৰেজিষ্টাৰ কৰিছিলে সেই নম্বৰটো দি দিয়ক। দিয়াৰ পিছত পুনৰ আপুনি ইয়াতে ফৰগট পাছৱৰ্ডত ক্লিক কৰক। এতিয়া আপুনি দেখিছে ইয়াতে লিখা আছে যে আপোনাৰ নিউ ডিফল্ট পাছৱৰ্ড হেজ বিন চেণ্ড টু ৰেজিষ্টাৰ্ড ইমেইল, অৰ্থাৎ আপুনি যিটো ইমেইল দি আপুনি ৰেজিষ্টাৰ কৰিছিলে তাতে আপোনাৰ পাছৱৰ্ডটো গৈছে, ডিফল্ট পাছৱৰ্ড এটা। চ' আপুনি মেইলটো খুলিব, খোলাৰ লগে লগে তাতে আপুনি পাছৱৰ্ডটো পাই যাব, আৰু সেই পাছৱৰ্ডটো লৈ পেলাই আপুনি ইয়াতে লগ ইন কৰিব পাৰিব, বা আপুনি প্ৰয়োজন সাপেক্ষে আপুনি চেঞ্জ কৰিব পাৰিব। এইখিনি কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন আৰু পাছৱৰ্ড জেনেৰেশ্যন সম্পূৰ্ণ হ'ব। গতিকে আপুনি লগ ইন কৰিব পাৰিব, কৰি আপুনি খুলি তাতে ফটোখিনি অৰ্থাৎ পেইণ্টিংখিনি আপুনি আপলোড কৰিব পাৰিব। গতিকে আশা কৰিছোঁ আপোনালোকে কথাখিনি বুজিব পাৰিছে। কিন্তু কথা হ'ল কি, এই পেইণ্টিং কম্পিটিশ্যনত আপোনালোকৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰাৰ পাছত যিখিনি আপোনালোকৰ শ্ৰেষ্ঠ পেইণ্টিং হ'ব, এখন বিদ্যালয়ৰ এটা কেটেগৰীৰ পৰা মাত্ৰ 2খন পেইণ্টিংহে দিব পাৰিব, তাতকৈ বেছি দিব নোৱাৰে। কিন্তু কথা হ'ল কি, এই যিটো আপোনাৰ ষ্টেট লেভেল যিটো কম্পিটিশ্যন হ'ব, অৰ্থাৎ ষ্টেট লেভেলত যিখিনি আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলে যদি চিলেকশ্যন হয়, ষ্টেট লেভেলত গৈ তেওঁলোকে যিটো স্পট পেইণ্টিং কম্পিটিশ্যনত অংশগ্ৰহণ কৰিব, তাৰ কাৰণে ইয়াতে এটা কথা লিখা আছে, আপোনালোকে ইয়াতে দেখিব যে অহা আৰু যোৱাৰ যিটো খৰচ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, আপোনাৰ শ্লিপাৰ ক্লাছ হওক, AC হওক, আপোনাৰ তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ অহা যোৱাৰ খৰচ, লগত 2জন গাৰ্জেনৰ খৰচ BEE অৰ্থাৎ বিউৰো অফ এনাৰ্জি এফিচিয়েঞ্চিৰ ফালৰ পৰা বহন কৰা হ'ব। গতিকে ষ্টেট লেভেলত যিহেতু এইখিনি কৰিব, গতিকে আপোনাৰ নেশ্যনেল লেভেলৰ কাৰণেও এইখিনি খৰচ বহন কৰা হ'ব। গতিকে যদি আপোনাৰ বিদ্যালয়ৰ কোনো ছাত্ৰ বা ছাত্ৰীৰ চিলেকশ্যন হয়, তেনেহ'লে তেওঁলোকে তেনেদৰে যাবলৈ সুবিধা পাব।
গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ কথাখিনি অৰ্থাৎ এই বিষয়বস্তুখিনি বুজি পালে আৰু যদি কিবা আপোনালোকৰ খেলিমেলি আছে বা জানিবলগীয়া আছে তেনেহ'লে আপোনালোকে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যদি আপোনাৰ এই কথাখিনি কিবা কামত আহি যেন লাগিছে তেনেহ'লে আপুনি কাইণ্ডলি মোৰ ভিডিঅ'টো লাইক কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাইণ্ডলি লগতে কাষতে থকা বেল আইকনটো টিপি দিব কাৰণ তেতিয়াহে মোৰ নেক্সট কোনো নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনাৰ মোবাইলত তৎক্ষণাত যাব আগলৈ আপোনালোকৰ মৰমৰ আশীৰ্বাদ পাই থকাৰ আশাৰে আজিলৈ সামৰিছোঁ ধন্যবাদ